আজি পাঠ কৰিব লৈছোঁ মৃদুল হালৈ ছাৰৰ অকলে আছোঁ কুশলে আছোঁ নামৰ কাব্য সংকলনখনিৰ পৰা এটি কবিতা। কবিতাটিৰ শিৰোনাম বিচ্ছেদৰ কাব্য। কাইলৈ তুমি মোৰ চকুৰ আঁতৰলৈ গুচি যাবা, বিচাৰি যাবা সেই মাত, সেই মমতাৰ শীতল প্ৰস্তায়া। কাইলৈ আহো আহুকৈ ওলমি থকা এজাক বৰষুণে অকস্মাত এৰি যাব মোৰ আকাশ। ধাৱত সূৰ্যৰ গলিত উষ্ণতাই দেই নিব মোক, বুকুৰ ধাননি এৰি উৰি যাব এজাক টুকুৰা চৰাই। কোনে মোক আঘোণ পকাৰ বতৰা দিব, কাইলৈ নিয়ৰ নসৰে, ফুল নুফুলে, কলপাত নকপে আগলি বতাহত, পাখিত পাখি লগাই এহালি পাৰ পৰি নাথাকে ঘৰৰ মুধত। কাইলৈ দুপৰীয়াৰ ডিঙিত বাজি ৰ'ব এটা অকলশৰীয়া কপৌৰ মাত, পাহাৰীয়া মন্দিৰ এটাৰ ঘণ্টাধ্বনিৰ সন্মুখত বৰ কাতৰভাৱে ৰৈ থাকিব নিঃসংগ হাত দুখন।